হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মই ভাবিলোঁ আজি সৰু মাছৰ লগত বিলাহী আৰু আলু দি জোল বনাই খাওঁ। গতিকে আৰু এটা কথা ভাবিলোঁ যে মইনো কেনেকৈ বনাওঁ আপোনালোককো দেখাওঁ, সেইকাৰণে ভিডিঅ'টো কৰি ৰাখিলোঁ। এতিয়া মই মাছকেইটা আগধৰি ফ্ৰাই কৰি লৈছোঁ। এয়া মোৰ মাছকেইটা ভালদৰে ফ্ৰাই কৰা হ'ল। এতিয়া মই এই যিখিনি তেল থাকি গৈছিলে, সেই তেলখিনিতে মই প্ৰথমতে দিম পিঁয়াজ। তাৰপিছতে পিঁয়াজখিনি অকণমান ভাজি ল'ম, লৈ পিনি তাতে মই পৰিমাণ অনুযায়ী হালধিখিনি দিম। তাৰপাছতে হালধি দিয়াৰ পিছতে মই আদা নহৰু যে পেষ্ট কৰি ৰাখিছোঁ সেইখিনি দিম, আৰু জলকীয়াকেইটা দি অলপ সময় মই সেইখিনি ৰঙা হ'ব দিম। আৰু এইখিনি মোৰ ভালদৰে ভাজা হৈছে। এতিয়া মই ইয়াতে বিলাহী আৰু আলুখিনি দি ভালদৰে সেই মছলাখিনিৰ লগত মিহলাই অলপ সময় ঢাকি ৰাখিম। আৰু এইখিনি ভালদৰে সিজাৰ কাৰণে মই ইয়াতে অলপমান পানী দি ঢাকনা দি দিম, যাতে বিলাহীখিনি নৰম হৈ যায় আৰু আলুখিনিও ভালদৰে সিজা যায়। দেখিছেনে, এইখিনি ঢাকি দিয়াৰ কাৰণে আৰু অলপ পানী দিয়াৰ কাৰণে অলপ নৰম হৈছে। আৰু এতিয়া ইয়াতে মই আধা চামুচ জিৰা গুড়ি দি দিম, যাতে ফ্লেভাৰটো ভাল আহে আৰু। আৰু এতিয়া বিলাহী আৰু আলুখিনি ভালদৰে সিজা হৈছে। এতিয়া ইয়াতে মই মাছৰ জোল পৰিমাণ অনুযায়ী পানীখিনি দি ভালদৰে উতলিবলৈ দিম। তাৰপিছতে মই মাছ দি দিম। এয়া জোলটো ভালদৰে উতল আহিছে। এতিয়া মই ইয়াতে মাছ দি দিছোঁ, আৰু একদম যেতিয়া বহুত সময় উতলিব, কমেও 5-10 মিনিট মই উতলিবলৈ দিম, ঢাকনা দি দিম। এইখিনি মোৰ মাছ হৈ গৈছে। চ' ফ্ৰেণ্ডছ, আপোনালোকে বাৰু মই বনোৱা আলু আৰু বিলাহীৰ লগত মাছৰ ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন দেই। আৰু যদি ভাল লাগিছে লাইকো কৰিব, শ্বেয়াৰো কৰিব, আৰু লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।